প্ৰাচীন ভাৰতৰ ঈশান দিশত আছিল কিৰাত ভূমি কুন্দিল। ব্ৰহ্মকুণ্ডৰ কাষতেই পাতনি সেই পুৰাতন ভূমিৰ। এই পুৰাতন ভূমিতে কুন্দিল ৰাজভীষ্মকৰ কন্যা ৰুক্মিণীক হৰণ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। দেও কুবেৰ আৰু কেঁচাই খাতে গোসাঁনীৰ আশীষ পুষ্ট সেই ৰাজ্যখনেই আছিল মধ্যযুগৰ চুতীয়া ৰাজ্য সদয়াপুৰ। যেতিয়া সুবিশাল চুতীয়া ৰাজ্যৰ সূৰ্যবীৰ্য ম্লান পৰে আৰু স্বৰ্ণীল সিংহাসন পৰিত্যক্ত হৈ পৰি ৰয়, তেতিয়া দেশ আৰু জাতিৰ অস্তিত্বৰ হকে যুঁজ দিবলৈ জন্ম হয় এক বীৰাংগনাৰ।